কিয় এনেকে ইয়াত বহি আছ? ৰূপ তই ইয়াত কিয় বহি আছ কচোন এবাৰ? নকবি আৰু এই ঘৰত মাৰ বেমাৰ, হাতত নাই পইচা পাতি, কেনো কাম চাম নাই, ইয়াতে এনে আহি পথাৰত বহি আছোহি আৰু। মাৰ বেমাৰ নেকি? খবৰটো লোৱা গৈ নাই, খবৰটো ল'ব লাগিব। মাৰ বেমাৰ বেছি জটিল নেকি? বেমাৰ জটিলেই আৰু কি কবি, পইচা পাতি নাই ন হাতত, কি কৰোঁ এতিয়া। হস্পিটেললৈ নিবলৈ 1 টকা এটা নাই জানো। সেইটোহে কথা নেকি? মই তোক বুদ্ধি এটা দি আছো, শুন। কি বুদ্ধি কচোন, ক মোকো কচোন। তেনেহ'লে শুন। উপায়টো দেখোন ভালেই, হ'ব দে, মোক পিছত টকাখিনি দি দিবি। হ'ব দে, মাৰ বেমাৰ ভাল হৈ লওক, টকাখিনি পিছত দিবি। তেনেহ'লে ব'ল, মই তোক বস্তুটো দেখুৱাই দিম। গৰুজনী দেখোন ভালেই, বেচিলে দেখোন টকা কেইটামান পাম, মাৰ চিকিৎসালৈও হ'ব টকাকেইটা। যা, তই এতিয়া গৰুজনী লৈ যাবি যা। কচোন কি হ'ল পোৱালি? হেৰুৱাইছিলে, তই দেখিছিলি নেকি? হয় নেকি? আপোনাৰ গৰুজনী যে পথাৰৰ পৰা চুৰ কৰি লৈ গৈছে। গৰুজনী যে অৰূপ দাই চুৰ কৰি দিছে। কি বলচোন চাংগ বলচোন। বলক বলক যাম বলক। তই ওলাই আহ। যে নহা মানুহ আহিলে কওকচোন। এইবিলাক কথা বাদ দে, অহা নহা। তই বোলে মোৰ গৰুজনী চুৰ কৰিছে পথাৰৰ পৰা। হা? মই আপোনালোকৰ পথাৰৰ পৰা কিয় চুৰ কৰিম আকৌ? মই এইবিলাক কথা নাজানো, ই খালি মোক কৈছে তই বোলে গৰু নিছ। ঐ, তই মোক কেতিয়া নিছিলে গৰু নিয়া? এইদিনাখন মোক বিপ্লৱেহে কৈছে আপুনি গৰু নিয়া বুলি। হা? কি কৈছে এনেকে? সিহে কৈছে মোক। তই দেখোন মোক কোৱাই নাই বিপ্লৱে নিছে বুলি। বলকচোন, তেনেকুৱা পৰা আহোঁ আমি। সি যদি এনেকুৱা কৰিছে, বল সিহঁতৰ ঘৰলৈ যাওঁ। তইনো মোক কেনেকে ঠগাব লাগে নে? কি মই তোক ঠগালো? তই মোৰ লোকৰ গৰুজনী কিয় দিছিলি? লোকৰ তোক কেতিয়া দিছিলো? তই কেতিয়া কৈছিলি? সেইটো কথাহে। মই খালি এইবিলাক কথা নাজানো, মোক খালি গৰুজনী লাগে। তই এতিয়া তাক গৰুজনী উলিয়াই দিবি। তাৰ মাৰ বেমাৰ আছিল, সেইকাৰণে মই এইটো উপায় ৰাস্তা ল'লো। মাত থাকি এই পৃথিৱীত কোনো ডাঙৰ মানুহ নাই। এতিয়া মোক মোৰ গৰুজনী পিছতকৈ উলিয়াই দিব। আৰু কেতিয়াও জীৱনত তেনেকুৱা লোকৰ গৰু এইবিলাক